সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি যাব আহিছোঁ কামাখ্যা ধামলৈ। এনেকৈ নামিলোঁ গাড়ীৰ পৰা। কামাখ্যা গেটৰ পৰা বহুত মানুহ, বহুত ভাল লাগিছে। ইয়াৰ পৰাই সেৱা কৰিছোঁ যাতে ভালে ভালে গৈ আমাৰ দৰ্শন লৈ আমি আৰু ঘূৰি আহিব পাৰোঁ। তো ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। অম্বুবাচীৰ মেলাৰ কথা আমি শুনিয়ে আছিলোঁ সৰুৰে পৰা, জনা হোৱাৰে পৰা, কিন্তু কেতিয়াও অহা হোৱা নাছিলে। আজি ফাৰ্ষ্ট টাইম আহিছোঁ লগৰ লগত। তো মায়ে যাতে আমাক ভালদৰে গৈ পোৱাত সহায় কৰে আৰু ভালে ভালে গৈ পাওঁ তাৰে কামনা কৰিছোঁ। আৰু সকলোৰে যাতে মনৰ আশাবোৰ পূৰণ হয় মাৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে ভালে থাকক। বহুত মানুহ, বহুত ভাল লাগিছে, ভাগৰো লাগিছে, কিন্তু সাহস লৈ গৈ আছোঁ। আমি হঠাৎ লগ পাই গ'ল মধুস্মিতা বাক, বহুত বেছি ভাল লাগিল। বাক লগ পাই কিনে ভবাই নাছিলোঁ বাক যেনেকৈ লগ পাম। আৰু দাদাও বহুত বেছি ভাল হয়, কিউট হয়। থেংক ইউ বা আমাৰ লগত ইমানখিনি মানে কথা পতাৰ কাৰণে। যদিও কম সময় বহুত বেছি ভাল লাগিলে। Oh my God, man, so guys, ano ba sa pagkakala isaw?